নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাব লৈছোঁ অমৃত বৃক্ষ আন্দোলনৰ এটা ডাঙৰ আপডেট আহি পৰিছে মোৰ হাতত, আৰু অহাৰ লগে লগে মই ভাবিলোঁ যে আপোনালোকক জনাই দিওঁ, যাতে আপোনালোকে যদি আপোনালোকৰ ঘৰৰ ফেমিলি মানে আমাৰ মহিলা গোটৰ কৰ্মীসকলক আপোনালোকে যাতে জ্ঞাত কৰাই দিয়ে, বা আপোনালোকে যদি ঘৰৰ ফেমিলি কৰিছে তেনেহ'লে সেই ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব বা কি কৰিব লাগিব, তেনেকৈ কি আপডেট আহিছে তাৰ বিষয়ে আজি ভিডিঅ'টো মই বনাই আছোঁ। তো ইয়াত তাত লিখা আছে অমৃত বৃক্ষ আন্দোলন 2024। এইটো হ'ল আমাৰ যোৱা বছৰৰ পেজ। যোৱা বছৰত আমি এইখিনি কৰিছিলোঁ। ইয়াত চাওক, ইয়াত 3 লাইনত ক্লিক কৰাৰ লগে লগে ইয়াত দেখাই আছে SOP আৰু ইনফৰমেশ্যন, ডাউনলোড এপ, লগইন আৰু ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন। এতিয়া চাওক, ইয়াত লিখা আছে আপোনালোকৰ যিখিনি যোৱা বছৰ কৰা হৈছিলে সেইখিনি কিন্তু এতিয়া ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন হৈ আছে, ইয়ানি কি আকৌ ৰিনিউ হৈ আছে। সেইখিনি আকৌ আপোনালোকৰ কিছুমান ডকুমেণ্ট বা কিবা ছাবমিট কৰিবলগীয়াৰ কাৰণে এটা অপশ্যন আমাক খুলি দিছে, তাৰ কাৰণে আমি সেইটো ৰিনিউ কৰিব লাগিব। তো সেইখিনি আপোনালোকে কেনেকৈ কৰিব, এই আপডেটটো কিন্তু নতুনকৈ আহিছে, গতিকে আপোনালোকে যদি কৰা নাই অতি সোনকালে কৰি লওক। তো চাওক, এই ৰিনিউৱেল অপশ্যনত ক্লিক কৰিব। ৰিনিউৱেল অপশ্যন ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ মোবাইল নম্বৰটো যিটো দিছিলে সেই মোবাইল নম্বৰটো আপুনি ইয়াত দি দিব। মই মোবাইল নম্বৰটো দি লৈছোঁ, আৰু মোবাইল নম্বৰ দি ইয়াত জেনেৰেট OTPত ক্লিক কৰিব আৰু OTP ছাবমিট কৰি ছাবমিটত ক্লিক কৰিব। মই কৰি আছোঁ, তাৰপিছত নেক্সটটো দেখাই আছোঁ। এয়া কিন্তু মোৰ ডিটেইলছখিনি ওলাই পৰিছে। মই OTP ছাবমিট কৰাৰ লগে লগে মোৰ ডিটেইলছখিনি কিন্তু ওলাই পৰিছে। মই জাষ্ট টেষ্টৰ কাৰণে কৈছোঁ, একচুৱেলি এইটো টেষ্ট কৰি আছোঁ, জাষ্ট কেনেকৈ কৰিব লাগে সেইটো আপোনালোক দেখাই আছোঁ। মোৰ এইটো নৰ্মেলি মোৰ নিজৰ নামতে আছে, তো সেইটো আপোনালোক দেখাই আছোঁ। চাওক, এনেকৈ OTP দিয়াৰ লগে লগে মোবাইল নম্বৰ OTP দিয়াৰ লগে লগে এনেকৈ ছাইটটো খোল খাব। আপুনি ইয়াত ৰিনিউৱেল যিটো আছে, ৰিনিউ অপশ্যন ক্লিক কৰিব। ৰিনিউ অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লিখা আছে, চাওক, ৰিনিউৱেল ছাকচেছফুল হৈ গ'ল। লিখা আছে প্লিজ ফাইণ্ড বিল' দ্য ৰেজিষ্ট্ৰেশ্যন নম্বৰ অফ ফিউচাৰ ৰেফাৰেঞ্চ। এইটো আপোনালোকে ছেভ কৰি থ'বৰ কাৰণে কৈছে। দেন আপোনালোকে ইয়াত লিখা আছে লগ ইন নাও, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আকৌ আপোনালোকে সেই মোবাইল নম্বৰটো আপুনি কিন্তু ইয়াত দিব, আৰু OTPটো ইয়াত যোৱাৰ লগে লগে OTPটো ইয়াত চেণ্ড কৰিব। এটা কথা মনত ৰাখিব, আপুনি কিন্তু যিটি মোবাইল নম্বৰ দিলে নহ'ব। যোৱা বছৰ আপোনালোকে যেতিয়া অনলাইন কৰিছিলে, অনলাইন কৰাৰ সময়ত যি মোবাইল আপোনালোকে ইউজ কৰিছিলে সেই মোবাইল নম্বৰটোহে ইয়াত দিব লাগিব, আৰু তাত এটা OTP যাব। সেই OTPটো আপোনালোকে কিন্তু ইয়াত দি মেলি লগ ইন কৰাৰ লগে লগে কিন্তু সেই ছাইটটো খুলিব। তো মই মোবাইল নম্বৰটো দি লৈছোঁ, OTPটো আকৌ দি লৈছোঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক কেনেকৈ কৰিব নেক্সট প্ৰচেছটো। এয়া মোৰ লগ ইন হৈ যোৱাৰ পিছত এনেকৈ পেজটো মোৰ অ'পেন খাইছে। আপোনালোকৰ তেনেকৈ হ'ব, একজেক্টলি এনেকৈ আপোনালোকৰো অ'পেন হ'ব। অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াত লিখা আছে, চাওক, আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা। সেই আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটাত কিন্তু আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াত চাওক, আপোনালোকৰ এনেকৈ পেজটো অ'পেন হৈছে। হোৱাৰ পাছত ইয়াত লিখা আছে, চাওক, গোটেইখিনি ইয়াত আপোনালোকে কোনটো ইয়াৰ পৰা কৰিছিলে গোটেইখিনি লিখা আছে। আপুনি কিন্তু ইয়াত ছিলেক্ট কৰিব লাগিব। আপুনি যদি ইণ্ডিভিজুৱেল কৰিছিলে তেনেহ'লে এইটো ষ্টুডেণ্ট ছিলেক্ট কৰিব লাগিব। যদি আপোনালোকে HEC গ্ৰুপৰ পৰা কৰিছিলে সেই ক্ষেত্ৰত এনেকৈ কিন্তু আপোনালোকে ছিলেক্ট কৰিব লাগিব। আৰু যদি পঞ্চায়ত GP মেম্বাৰ হয় যদি তেনেহ'লে সেই ক্ষেত্ৰত লিখিব লাগিব। ইয়াত গোটেইখিনি মই ষ্টুডেণ্ট হয়, গতিকে মই ষ্টুডেণ্টত দি দিছোঁ টিক কৰি। মই ইয়াত লিখি দি আছোঁ নেম অফ দ্য ইনষ্টিটিউশ্যন, এনেকৈ কোনটো ইনষ্টিটিউশ্যনৰ পৰা মই কোনটো স্কুলৰ পৰা পঢ়ি আছোঁ সেই স্কুলৰ নামটো ইয়াত দিব লাগিব। বা আপোনালোকে যদি কিবা হয় তেনেহ'লে সেই ক্ষেত্ৰত কিন্তু আপোনালোকে নিজৰ যিটো SHG গ্ৰুপ সেই গ্ৰুপৰ নাম ইয়াত দিব লাগিব, কোড নম্বৰ দিব লাগিব। মই দি আছোঁ, মোৰ স্কুলৰ নাম দি আছোঁ। স্কুলৰ নাম দিয়াৰ পাছত এতিয়া মোৰ গোটেই ডিটেইলছ ইয়াত আছে। তাৰপিছত মই ইয়াত ছিলেক্ট কৰাৰ লগে লগে কোনটো GP মই দিছিলোঁ বা কোনটো GPৰ আণ্ডাৰত মই কৰিছিলোঁ সেইটো ইয়াত ছিলেক্ট কৰিব লাগিব। মই ইয়াত মুক্তিয়াৰ GP কৰি আছোঁ, মোৰ যিটো GP হয় সেই GPটো মই ছিলেক্ট কৰি আছোঁ। আৰু তাৰপিছত ইয়াত চাওক, ফটো আইডেণ্টিটি কাৰ্ড ইয়াত আপোনালোকে কি দিব, ইয়াত লিখা আছে পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, যি আপোনালোকে এনেকৈ জব কাৰ্ড, তাৰপিছত এনেকৈ ৰেচন কাৰ্ডো আছে ইয়াত। তাৰপিছত এনেকৈ বহুত কিবা কিবি আছে। আপোনালোকে আধাৰ কাৰ্ডখন দি দিব। দি মেলি ইয়াত চুজ ফাইলত গৈ আপোনালোকে যি আধাৰ কাৰ্ড হওক যি হওক এনেকৈ আপোনালোকে চুজ কৰি তাত কিন্তু ডান কৰি দিব, আৰু ইয়াত আপোনালোকে ছাবমিট ক্লিক কৰি দিব। ছাবমিট ক্লিক কৰি দিয়াৰ লগে লগে খন্তেক সময় ৰখি দিব। তাৰপিছত আপোনাৰ পেজটো এনেকৈ লগ ইন হ'ব। হোৱাৰ লগে লগে কিন্তু এই পেজটো কিন্তু তেতিয়া আপোনালোকৰ অ'পেন হৈ যাব। তাত ছাবমিট কৰাৰ লগে লগে ইয়াত চাই ল'ব আইডেণ্টি কাৰ্ড, আধাৰ কাৰ্ড দিয়া আছে, গতিকে সেইটো আপডেটশ্যন হৈ গ'ল।
আৰু আপডেটেশ্যন কৰি আপোনালোকে কিন্তু অতি সোনকালে নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে কৰি লওক। কোনো ধৰণৰ কম্পিউটাৰ দোকান বা কোনো জেগাত যাব দৰকাৰ নাই। আপোনালোকে খালি ৰিনিউৱেলটো কৰি থওক, কাৰণ ক'ব নোৱাৰি আগন্তুক দিনত কি বা হয় বা কি এটা অপশ্যন আহি যাব। সেইটো কাৰণে আপোনালোকে আপডেটখিনি এতিয়া দিছে, যদি খুলি দিছে আপোনালোকে অতি সোনকালে নিজে নিজৰ ঘৰত বহি নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে কিন্তু কৰি ল'ব পাৰিব। মই নিজৰ মোবাইলৰ পৰা কৰিছোঁ আৰু আপোনালোকক দেখাই আছোঁ যে আপোনালোকে কেনেকৈ কৰিব। তো বন্ধুসকল, যদি মোৰ ভিডিঅ'ৰ পৰা কিবা আপোনালোকে গম পাইছে বা শিকিব পাইছে বা জানিব পাইছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেনেকৈ আৰু ভাল ভাল ভিডিঅ' পাবৰ কাৰণে মই আৰু তেনেকৈ আপডেটখিনি অহাৰ লগে লগে যিকোনো ক্ষেত্ৰত আমাৰ যিকোনো এটা স্কিম বা তেনেকৈ বিশেষ কিবা আহিলে মই লগে লগে আপোনালোকক আপডেটখিনি দি দিওঁ। গতিকে যদি মোৰ চেনেলত কোনোবা নতুন মোৰ ভিডিঅ' চাই আছে, প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মোৰ যিখিনি অলৰেডি মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, তেওঁলোকে মোক ইমান মৰম চেনেহ দিয়াৰ কাৰণে। ধন্যবাদ বন্ধুসকল। আজিৰ ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ।